এই মুহূৰ্তত লৈ আহিছোঁ অসমৰ শিক্ষিত নিবনুৱা তথা সমস্ত ৰাইজৰ বাবে বিগ ব্ৰেকিং নিউজ অতিশয় ভাল খবৰ। নমস্কাৰ, মই জনাল আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মেৰৰ অসম। দিবলৈ লৈছোঁ ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। অৱশেষত আজি মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। 6ৰ পৰা 7 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। বৰ্তমানলৈ 38,983 গৰাকীক দিয়া হৈছে নিযুক্তি। 2 লাখ ল'ৰা ছোৱালীক দিয়া হ'ব আত্মসংস্থাপন। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ভাল খবৰ দিলে হিমন্ত বিশ্বই। আগন্তুক 6 মাহৰ ভিতৰত নতুনকৈ 50 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। এই কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। 10 অক্টোবৰৰ পৰা 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। আমাৰ হাতত মন্তব্য আছে, শুনাবলৈ লৈছোঁ। কাৰ্যকৰ্তা বন্ধুসকল, 1 লাখ যুৱক নিযুক্তিৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। 38,983 গৰাকী যুৱক যুৱতীক আমি ইতিমধ্যে নিযুক্তি কৰিছোঁ। আমি আকৌ এবাৰ সংকল্প দোহাৰিছোঁ যে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াৰ কাম আমি শেষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল, যোৱাবাৰ আমি নিৰ্বাচনৰ আগতে স্বয়ং আঁচনি কৰিছিলোঁ। অকণমান আমি প্ৰয়োগ কৰিছিলোঁ। মই পুনৰবাৰ আজি আপোনালোকক ক'ব খুজিছোঁ, অহা এবছৰৰ ভিতৰত আমি আৰু নতুন এখন অভিলাষী আঁচনি ল'ম। 5,000 কোটি টকা ব্যয় কৰি 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ৰাস্তা আমি প্ৰশস্ত কৰি দিম। সেই সংকল্প আজিৰ সভাত আমি ল'ব খুজিছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি আজিৰ সভাতে আপোনালোকক ক'বলৈ পাই ভাল পাইছোঁ, অহা 10 তাৰিখৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছৰ পৰা প্ৰত্যেক মাহত অৰুণোদয় আঁচনি 1000 টকাৰ জাগাত 1250 টকাকৈ পোৱা আৰম্ভ হ'ব। তাৰ লগে লগে আজিৰ এই সভাত মই ক'ব খুজিছোঁ যে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি আৰু নতুনকৈ 7,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ